এতিয়া কোৱা এদিন এজন কি আছিলে বুঢ়া এজন বুঢ়াজনে কি কৈছিলে তাৰপিছত কি আহিলে শিয়ালে কি ক'লে ক'লে ককা কচুটো আগতে সিজাই ল'ব লাগিব তাৰপিছত ককাজনে কি কৰিলে কচু সিজালে আৰু ৰুলে তাৰপিছতে পিছদিনা ককাজনে আহি কি দেখিলে শিয়ালটোৱে কচুবোৰ খাই পেলালে তাৰপিছতে আৰু বুঢ়াজনে আইতাজনীক কি ক'লে ককাজনে আইতাজনীক কি ক'লে তুমি ক'লে কি বুলি ক'লে তুমি কি ক'লে আইতাক কি কৈ থাকিবলৈ ক'লে কান্দিব লাগিব আৰু যেতিয়া শিয়ালকেইটা আহিব তেতিয়া তুমি কি বুলি ক'বা বুঢ়া আমাৰ বুঢ়া কি হ'ল বুলি ক'বা তাৰপৰা তহঁতি বুঢ়া উলিয়াই আনিব লাগিব তাৰপাছতে শিয়ালকেইটা কি কৰিলে এচাৰিডাল দৌৰি থৈছিলে লুকুৱাই থৈছিলে তাৰপৰা এচাৰিডালে শিয়ালকেইটাক কি কৰিলে পিটু পিটু কৰি দিলে ভাল হ'ল তাৰপিছতে শিয়ালকেইটা কি হৈ গ'ল তাৰপিছত শিয়ালকেইটা কি হ'ল কৈ দিওঁ ভালকৈ সাধুটো কৈ ল শিয়ালকেইটা কি হ'ল পলালে কৈ দিয়া